হত্যা হিংসাৰ দাবানলত জাহ গৈছে মণিপুৰ ৰাজ্যখনত এতিয়াও সামকতা নাই হিংসাত্মক পৰিস্থিতিৰ হত্যা হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে শনিবাৰে পুনৰ জ্বলি উঠে মণিপুৰ ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ সিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে দিনৰ ভাগতে মিছাও গেছ এজেন্সিৰ ট্ৰাক এখনত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে অগ্নিসংযোগ কৰে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চেকাম্বি আৰক্ষীৰ এটা দল আৰু দুখন অগ্নিনিৰ্বাপক বাহিনী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই বিস্তৰ ক্ষতিসাধন হয় বাহনসমূহৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ইফালে ইম্ফল পূব জিলাত আততায়ী গুলীৰ শিকাৰ হয় এগৰাকী মহিলা মণিপুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিচয় অথবা হত্যাৰ কাৰণ কি সেয়া এতিয়াও প্ৰকাশ কৰা নাই এই দুই ঘটনাই ৰাজ্যখনত উত্তেজনা অধিক বৃদ্ধি কৰে আৰু পৰিস্থিতিৰ সম্ভাৱ্য ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ উঠিছে আৰক্ষী হত্যা হিংসাৰ দাবানলত জাহ গৈছে মণিপুৰ ৰাজ্যখনত এতিয়াও সামকতা নাই হিংসাত্মক পৰিস্থিতিৰ হত্যা হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে শনিবাৰে পুনৰ জ্বলি উঠে মণিপুৰ ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ সিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে দিনৰ ভাগতে মিছাও গেছ এজেন্সিৰ ট্ৰাক এখনত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে অগ্নিসংযোগ কৰে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চেকাম্বি আৰক্ষীৰ এটা দল আৰু দুখন অগ্নিনিৰ্বাপক বাহিনী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই বিস্তৰ ক্ষতিসাধন হয় বাহনসমূহৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ইফালে ইম্ফল পূব জিলাত আততায়ী গুলীৰ শিকাৰ হয় এগৰাকী মহিলা মণিপুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিচয় অথবা হত্যাৰ কাৰণ কি সেয়া এতিয়াও প্ৰকাশ কৰা নাই এই দুই ঘটনাই ৰাজ্যখনত উত্তেজনা অধিক বৃদ্ধি কৰে আৰু পৰিস্থিতিৰ সম্ভাৱ্য ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ উঠিছে আৰক্ষী হত্যা হিংসাৰ দাবানলত জাহ গৈছে মণিপুৰ ৰাজ্যখনত এতিয়াও সামকতা নাই হিংসাত্মক পৰিস্থিতিৰ হত্যা হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে শনিবাৰে পুনৰ জ্বলি উঠে মণিপুৰ ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ সিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে দিনৰ ভাগতে মিছাও গেছ এজেন্সিৰ ট্ৰাক এখনত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে অগ্নিসংযোগ কৰে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চেকাম্বি আৰক্ষীৰ এটা দল আৰু দুখন অগ্নিনিৰ্বাপক বাহিনী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই বিস্তৰ ক্ষতিসাধন হয় বাহনসমূহৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ইফালে ইম্ফল পূব জিলাত আততায়ী গুলীৰ শিকাৰ হয় এগৰাকী মহিলা মণিপুৰ আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিচয় অথবা হত্যাৰ কাৰণ কি সেয়া এতিয়াও প্ৰকাশ কৰা নাই এই দুই ঘটনাই ৰাজ্যখনত উত্তেজনা অধিক বৃদ্ধি কৰে আৰু পৰিস্থিতিৰ সম্ভাৱ্য ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ উঠিছে আৰক্ষী